আজি আমাৰ চিৰাং জিলা প্ৰেছ ক্লাবৰ ৭ম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ল। এই অনুষ্ঠানত বিভিন্ন কাৰ্যসূচী পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচী আমাৰ ইতিমধ্যে সম্পন্ন হ'ল। প্ৰতিনিধি সভা অনুষ্ঠিত হ'ল। প্ৰতিনিধি সভাত নতুনকৈ কমিটি গঠন কৰা হ'ল। তো আমি প্ৰতিনিধি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ দাঙি ধৰিছোঁ, প্ৰস্তাৱ ৰাখিছোঁ যে আমাৰ ওচৰতে DIPৰ অফিচৰ ওচৰতে আমাৰ নতুন চিৰাং জিলা প্ৰেছ ক্লাবৰ গৃহ নিৰ্মাণৰ বাবদ আমি ইতিমধ্যে BTC চৰকাৰে 20 লাখ টকাৰ মঞ্জুৰি দিছে আৰু সেই টকাখিনিৰে অচিৰেই 3 মাহৰ ভিতৰতে কাম আৰম্ভ কৰিব। তো সেইটো এটা। তাৰপিছত আমাৰ সময়ে সময়ে সাংবাদিকসকলৰ ওপৰত অত্যাচাৰ নিপীড়ন হয়, তাৰ বাবে আমি একগোট হৈ আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যাতে তাৰ তীব্ৰ প্ৰতিবাদ কৰিব পাৰোঁ। আমাৰ মফচলীয় সাংবাদিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে অসম চৰকাৰ তথা BTC চৰকাৰক আমি অনুৰোধ জনাম যাতে আমাৰ মফচলীয় সাংবাদিকসকলৰ বিভিন্ন সমস্যা তেওঁলোকে সমাধান কৰে, গুৰুত্ব সহকাৰে লৈ সমাধান কৰে। সাংবাদিকৰ পেঞ্চন, সাংবাদিকৰ মেডিকেল, একচুৱেলি বিশেষকৈ সাংবাদিকসকলৰ পৰিয়ালৰ সকলো খৰচ, মেডিকেল খৰচ চৰকাৰে বহন কৰিব লাগে। আমি সেইটোৱে বিচাৰোঁ। সাংবাদিকসকলৰ ল'ৰা ছোৱালীকে ধৰি পিতৃ মাতৃ, নিজৰ ঘৈণীয়েক ইত্যাদিকে ধৰি তেওঁলোকৰ বিভিন্ন যিমান খৰচ হয়, প্ৰাইভেট হস্পিটেলে হওক চৰকাৰী হস্পিটেলে হওক, সকলো খৰচ বহন কৰিব লাগে। কিবা এটা খৰচ হোৱাৰ পিছত সেই ভাউচাৰ জমা দি সেইখিনি পইচা একচুৱেলি সেইটো নহয়, আমি এইটো নিবিচাৰোঁ। আমাক সম্পূৰ্ণ খৰচ দিব লাগে, মেডিকেল খৰচ দিব লাগে। এইটোৱে আমি চৰকাৰৰ ওচৰত দাবী জনাওঁ। তাৰপিছত আমি নতুন কমিটি গঠন কৰিছোঁ আজি। কমিটিৰ প্ৰেচিডেণ্ট আবু বকৰ ছিদ্দিক মই নিজে, আৰু আমাৰ জয়ন্ত দেৱনাথ তেওঁ জেনেৰেল ছেক্ৰেটাৰী। আৰু কমিটিখন 15জনীয়া কমিটি, যোৱা বছৰ 13জনীয়া আছিলে। এইবাৰ আমি সংশোধন কৰি সংবিধান সংশোধন কৰি 2জন বঢ়াই দিছোঁ, 15জনীয়া কমিটি গঠন কৰিছোঁ।